মই বডোলেণ্ড টাইগাৰ ইউটিউব চেনেলৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰদেৱক মই ধন্যবাদ যাচিছোঁ। কিয়ৰ কাৰণে আমাৰ অসমৰ বীৰ শ্বহীদ কাশ্মীৰৰ যি পুলৱামাত পাকিস্তানী উগ্ৰপন্থীৰ হাতত মৃত্যু হ'ব লগা হৈছিলে। সেই শ্বহীদগৰাকীৰ আৰ্ধশ্ৰাদ্ধ যোৱাকালি গ'ল, অৰ্থাৎ 3 মাৰ্চ 2019। বহুগৰাকী মানুহ আহিছিলে সেই আৰ্ধশ্ৰাদ্ধত। অসমৰ পৰা আপোনাৰ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াদেৱ আহিছিলে, BTCৰ পৰা আহিছিলে, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াদেৱো আহিছিলে। মই সকলো বড়োসকলক ধন্যবাদ যাচিছোঁ। আৰু যিসকলে মনেশ্বৰ ডাঙৰীয়াদেৱৰ ঘৰত যিখিনি সহায় সহযোগিতা আগবাঢ়িলে, সেইকাৰণে মই সকলো মানুহক যিসকলে সহায় কৰিলে আৰ্থিক সাহায্য দি, তেখেতসকলক মই বডোলেণ্ড টাইগাৰ ইউটিউব চেনেলৰ পৰা পুনৰ ধন্যবাদ যাচিছোঁ। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱক মই স্পেচিয়েলি ধন্যবাদ যাচাৰ কাৰণ এইটোৱে হ'ল যে শ্বহীদ মনেশ্বৰ বসুমতাৰী ডাঙৰীয়াদেৱৰ ছোৱালীজনীক অসম চৰকাৰৰ পৰা এপইণ্টমেণ্ট দিয়া হৈছে, চাকৰি দিয়া হৈছে। এই চাকৰিটো হ'ল এছিষ্টেণ্ট টুৰিষ্ট ইনফৰমেশ্যন অফিচাৰ, টুৰিজিম ডিপাৰ্টমেণ্টত আছামৰ টুৰিজিম ডিপাৰ্টমেণ্টত দিয়া হৈছে। অত্যন্ত ভাল লাগিছে, খুব আত্মাটো শান্তি পাইছে সকলো বড়োসকলে। ভাল লাগিছে এনেকুৱা যেন আপোনালোকে মৰম কৰে যে বড়োসকলক নিজৰ বুলি ভাবি যেন কোনো ৰঙা চকুৰে চাব নালাগে। এনেকুৱা যদি আপোনালোকে চায় তেতিয়াহ'লে এইটো আপোনালোকৰ কাৰণেও ভাল হ'ব, আমাৰ বড়ো ৰাইজৰ কাৰণেও ভাল হ'ব। শ্বহীদ হৈছে অসমৰ পৰা বীৰ, নিজৰ দেশৰ কাৰণে কষ্ট কৰি সীমাত থাকি পাকিস্তানী উগ্ৰপন্থীৰ লগত যুঁজি আমাৰ যে অসমৰ পৰা যি জোৱান, সেই জোৱানে শ্বহীদ হ'ব লগা হ'ল, সেইটো এটা আচৰিত কথা। আমি যে আমাৰ অসমৰ মানুহসকলো যে অসমৰ যুৱকসকলো যে দেশৰ কাৰণে লাগিব পাৰে, দেশৰ কাৰণে কষ্ট কৰিব লাগে, দেশৰ কাৰণে কষ্ট কৰিব পাৰে, দেশৰ কাৰণে আমি আত্মা বলিদান দিব পাৰোঁ, সেয়া এটা ডাঙৰ প্ৰমাণ হৈছে ভাৰত চৰকাৰৰ ওচৰত। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱক মই ধন্যবাদ যাচিছোঁ। যেন আগন্তলৈ এনেকুৱা যেন সকলো মানুহ, সকলো শ্ৰেণীৰ মানুহ আপোন বুলি ভাবি, নিজৰ মানুহ বুলি ভাবি যেন আঁকোৱালি লয়, সহায় কৰে। খুব ভাল লাগিছে। আপোনালোকৰ চৰকাৰৰ BJP চৰকাৰক মই ধন্যবাদ দিছোঁ। অসম BJP চৰকাৰ তথা কেন্দ্ৰীয় BJP চৰকাৰে অত্যন্ত ভাল গুৰুত্ব দিছে সেই ক্ষেত্ৰত, সেইকাৰণে বহুত ভাল লাগিছে। ধন্যবাদ।